প্ৰেম। কি মাদকতা ভৰা এক শব্দ। শ্ৰৱণ কুমাৰৰ দৰে পিতৃ মাতৃক ভাৰ বান্ধি কঢ়িয়াই লৈ ফুৰা প্ৰেম। বুকুচাত বান্ধি মহানগৰীৰ ফুটপাথৰ পথিক বিকি বড়োৰ ভনীয়েকৰ প্ৰতি প্ৰেম। কি নিদৰ্শন মানৱতাৰ। তেনেকুৱা আৰু যে কত আছে প্ৰেমিক। ভোক পিয়াহত কল মলাই থকা, পৰিয়াল পোহপাল দিবলৈ কৰা যুদ্ধৰ অক্লান্ত প্ৰেমিক। তেনেকুৱা প্ৰেম কৰাৰ সাহস হ'বনে তহঁতৰ? হেই, তহঁতকে কৈছো, টেবুলৰ তলেৰে আদান প্ৰদান কৰা দেউতাকৰ আলাসৰ লাৰু প্ৰেমিকসকল। তহঁতকেই কৈছো, কোনোবা ধাবাৰ বন্ধ ৰুমত বহি সস্তীয়া প্ৰেমিক হ'বলৈ সহজ, অথবা কোনোবা নাইট ক্লাবৰ উন্মাদ গীতৰ লহৰত উটি ভাহি ফুৰাৰ মাদকতাৰ নামেই তহঁতৰ বাবে প্ৰেম। আৰে শ্ৰৱণ কুমাৰ বা বিকি বড়ো হ'ব নোৱাৰা তহঁতে। পাৰ যদি এদিন ধাবা অথবা নাইট ক্লাবত বহন কৰা খৰচখিনিৰে এসাঁজ অন্ন, এযোৰ বস্ত্ৰৰ যোগান ধৰ দুখীয়া নিচলাৰ বাবে। বিদ্যা শপত কৈছো, মানৱ সেৱাৰ প্ৰেমত যি মাদকতা, তেতিয়াই বুজিবি প্ৰেমত মজা কি, প্ৰেম মানে কি।